ৱেলকাম টু voiceasam.com। বন্ধু-বান্ধৱীসকল, আপোনালোকে ফিক্সড ডিপজিটৰ কথা বা চমুকৈ FD কথা ভাবিছে নেকি? যদি ভাবি আছে, আপোনালোকে এই বেংকসমূহৰ কম্পেয়াৰ কৰি চাব পাৰে কোনটো বেংকত কিমান আপোনাৰ ৰিটাৰ্ণ দিব ছমাহৰ ভিতৰত। বেংকৰ FD আমাক ভাল ৰিটাৰ্ণ দিয়ে যদি আমাৰ টকা এতিয়া অলপ নিজৰ ছেভিঙৰ পৰা জমা ৰাখোঁ, পাছলৈ বহুত টকা ৰিটাৰ্ণ দিয়ে। বলক এতিয়া কোনটো বেংকে কিমান ৰিটাৰ্ণ দি আছে আপোনালোক জনাই দিওঁ। HDFC বেংক। HDFC বেংকতো সাধাৰণতে সাধাৰণ নাগৰিকক 4.10% ইণ্টাৰেষ্ট ৰিটাৰ্ণ দিয়ে, কিন্তু বয়সস্থবোৰক 4.5% ৰিটাৰ্ণ দিয়ে। এইবোৰ অকল 2 ক'ৰৰ তলত জমা ৰাখিৰ বাবেহে হয় আৰু ছমাহৰ বাবে। ICICI বেংক 2 ক'ৰৰ টকাৰ তলত FD কৰাবোৰে 4.25% পায় আৰু যিটো ছমাহৰ FD কৰাবোৰৰ বাবে হয়। এইটো প্ৰিমিচিয়ৰ উইথড্ৰল ফেচিলিটি থাকে FDৰ পৰা। PNB বেংক। PNBৰ FD কৰাবোৰে পাব 4.5% বছৰেকৰ আৰু বয়সস্থৰ বাবে 5.25% হয়। SBI 2 ক'ৰৰ টকা তলত জমা ৰাখাৰ বাবে ছমাহ 4.5% আৰু বয়সস্থবোৰৰ বাবে 4.9% হয়।